बैठे क्या करे, करना है कुछ काम, शुरू करे भड़क चैनल लेकर महादेव का नाम बम बम। বন্ধু বান্ধৱীসকল আপোনালোকৰ ইউটিউব চেনেল AKRR ভ্লগলৈ স্বাগতম জনাইছোঁ। বাপৰে লকডাউনত বহি বহি বৰ লাগি গৈছে, সকলক ফুৰি আহো নে কি? এইটো এটা ডামৰি মাকক বেচাৰি হেম্মে কৰি আছে। বেচারাই মোক পানি টানি নিয়েছে, সেটার কারণে এটা লাইক করে দিব। আমাৰ এয়া গাঁৱৰ সুন্দৰ পৰিৱেশ আপোনালোকে চাওক। এয়া চাওক, ধুমৰাকাটোৱে মোৰ পাছত বহি বহি ভিডিঅ' বনাই আছে, সেইকাৰণে মোৰ কষ্টৰ বাবে আপোনালোকে এই ভিডিঅ'টোত এটা লাইক কৰি দিব। চাইকেল চলিলে চলিলে এনাৰ্জি নোহোৱা হৈ গ'লে অলপ এনাৰ্জি লওঁ ৰ, চেণ্টাৰ ফিট চকলেট আৰু কক'নাট চকলেট। ফাইনেলি আহি পালো আমাৰ মঞ্জিল কলিবাৰীৰ থান। আহক আমি এতিয়া গেটৰ ভিতৰলৈ যাওঁ। গেটৰ ভিতৰলৈ সোমোৱাৰ লগে লগেই এই ঘৰতে হেম্বে বুলি কৈছে মোক আহাৰ লগে লগে এম্বে। এয়া চাওক ভিতৰৰ কি সুন্দৰ পৰিৱেশ। ইয়াত এখন ফিল্ড আছে, ইয়াত পিকনিকৰ ছিজনত বহুত দূৰ দূৰণিৰ পৰা মানুহে ইয়াত পিকনিক খাব আহে। অলপ আগুৱাই গ'লে ইয়াত এটা মন্দিৰ দেখিবলৈ পাব, সেইটো আৰু ইয়াৰ কাষত আৰু এটা মন্দিৰ আছে, সেইটো আমি পাছত দেখুৱাম। এতিয়া আহক আমি গাছপেটৰ দেখি যাওঁ। এই গছডাল দেখিছে, এইডালেই এছিয়াৰ দ্বিতীয় বৃহত্তম গছ। গছডাল বৰপেটা জিলাৰ বজালী মহকুমাৰ আজালিঘাটা গাঁৱত অৱস্থিত। গছডালৰ কাষতে তিনিটা শিৱ মন্দিৰ আছে, এই দুটা আৰু আগতে এটা দেখাইছিলোঁ। গছডালৰ কাষতে কালদীয়া নদী বৈ গৈছে, যিহেতু বৰষুণৰ বতৰ আহক অলপ পানী চাই আহোঁ। বা বহুত পানী হৈছে। এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। ভিডিঅ'টো ভাল লাগিছে যদি এটা লাইক, এটা ছাবস্ক্ৰাইব, এটা কমেণ্ট, এটা শ্বেয়াৰ কৰি দিব। Thank you for watching.